আজি মিনি ব্লগছটো গাড়ীৰ পৰা ষ্টাৰ্ট কৰিলোঁ। প্ৰথমৰ পৰা আৰম্ভ কৰিম ভাবিছিলোঁ, কিন্তু ইমান উৎপাত হ'ল, ৰাতিপুৱা থাকিয়ে গ'ল। কিহৰ ইমান উৎপাত গম পাইছেনে চাগে? মোৰ বান্ধৱীৰ বিয়া। বাকী এতিয়া ৰেডি হৈ পেলাই আহিছোঁ বান্ধৱীৰ ঘৰলৈ। ব্লগছটোত মোৰ আৰু বান্ধৱী আৰু বন্ধু আহিছে, লগ পাম আৰু কইনাকো লগ পাম। স্নাতক পৰ্যায়ত 3 বছৰ একেলগে পঢ়া মোৰ বান্ধৱী নাজিমা, তাইৰ আজি বিয়া। তাতে বিয়াত আহি লগৰবোৰ সকলোকে লগ পাইছোঁ আৰু মানে ইমান ফূৰ্তি লাগিছে, লগৰ চবকে লগ পাই মানে ডান্সে কৰিছোঁ আৰু ইমান ধুনীয়া লাগিছে নহয়। আৰু ইয়াৰ ফটো চটো উঠিছোঁ, ফটোবোৰ দেখাম আপোনালোকক, চাওকচোন। বহুত ফটো উঠিলোঁ আৰু বহুত এনজয় কৰিলোঁ, ভাল লাগিছে ন। অকলে এৰি পেলাই খাই দিলে আমাক। এয়া খাদ্য আমাক এৰি পেলাই বহি গ'ল খাবলৈ। এয়া খাদ্যমন্ত্ৰী 4গৰাকী। এতিয়া আমি বহিছোঁ, কইনাও বোলে খোৱা নাই ৰাতিপুৱাৰ পৰা, আমাৰ লগতে বহাই লৈছোঁ খাবলৈ। বোলো এয়া খাই লওঁ আৰু। অহাৰ সময়খিনি মানে ইমান মানে বেয়া লাগিছিলে যে মানে লগৰ বান্ধৱী তাইও বহুত কান্দিছে। সেই সময়খিনি মানে ভিডিঅ' কৰিব পৰা অৱস্থাত নাছিলোঁ। আমাৰো বহুত বেয়া লাগিছে, যিহেতু বিয়া হৈ যাবগৈ। থাকিব বহুত জোৰ কৰিছিলে, যিহেতু বিহু পালেহি পৰহি, ঘৰত বহুত কাম আছে, সেই থাকিব নোৱাৰিলোঁ আৰু গুচি আহিলোঁ আৰু মিনি ব্লগছটো ইমানতে সামৰণি মাৰিলোঁ। লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।